নমস্কাৰ, মোৰ ইউটিউব চেনেল উন্নতি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক ইডলি পিঠা বনাই দেখাব লৈছোঁ। চাওকচোন বাৰু কেনেদৰে মই বনাইছোঁ। ইয়াত পিঠাগুড়ি লৈছোঁ, তাৰ বেকিং দিলোঁ এচামুচ আৰু চেনি সোৱাদ অনুসৰি দিছোঁ। তাৰপৰা ইয়াত গাখীৰ দি পিনে মিলাই আছোঁ। আৰু এয়া ইলাচি কেইটামান গৰম কৰি গিলাচটোতে অলপ পিচি ল'লোঁ। পিচি পিনি এয়া চাওক পিঠাত মিক্স কৰি দিছোঁ এনেদৰে। এয়া শুকান নাৰিকল গুড়া আছিলে দোকানৰ পৰা কিনি অনা, আৰু অলপ মিক্স কৰি দিলোঁ। ইয়াত ঘি অকণ লগাই দিছোঁ পিঠাটো লাগি নিদিবলৈ। আপোনাৰ ৰিফাইন তেলো দিব পাৰে এনেদৰে লগাই। এনেদৰে পিঠাখিনি দি দিছোঁ এচামুচ এচামুচ কৰি।